তীৰ্থৰে বিখ্যাত হাজো কামৰূপৰ লোককথাৰ এটি ফকৰা আছে বোলে হাজোৰ সূতা সৰ্থেবাৰী লোটা হাজোৰ ব্ৰহ্মপুত্ৰৰ এটি সূতাৰে গৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰামদিয়াত থাকি সত্ৰ নিৰ্মাণ কৰি ধৰ্ম প্ৰচাৰ কৰিছিল বাবে হাজোৰ সূতা বহুত ভাগ্যৱান বুলি জনশ্ৰুতি আছে। আমি আজি এই হাজোতেই বিখ্যাত কুটিৰ শিল্পটো বিচাৰ লওঁ। পিতলৰ পৰা তৈয়াৰ কৰা ভিন ভিন বাচন বৰ্তন এইসমূহ প্ৰস্তুত কৰা শিল্পীৰ কলাসমূহৰ অলপ আভাস লওঁ। এইটো কি বনাব এতিয়া? এইটো টৌ হ'ব, তাৰ পৰা চৰিয়াও হ'ব। চৰিয়া হ'ব। আচ্ছা, তাৰমানে জোখমাখ লৈ আৰু কাটব লাগিব। এইটো কিমান ডাঙৰকৈ আহে? চিটটো কিমান ডাঙৰকৈ আহিব? এইটো আহে 24, এইটো আছে 21-48। 21-48 মানে এইটো সাইজত আহে। এইটো আছে 21, এইটো আছে 48 আৰু আছে আৰু বেলেগ সাইজৰো আছে। হয়, আচ্ছা, এইটো অকল পিতলৰ বনাই আছে আপোনালোকে। আৰু এটা কথা সুধক, এইটো যে এনেকুৱা কলা হৈ আছে ন, পিছত এইটো কালাৰ গৈ কেনেকুৱা? এইটো কালাৰ কেনেকুৱা হয়? এইটো এই এচিড দি চাফা কৰিব লাগিব। কি এচিড এইটো? সালফিউৰিক এচিড। সালফিউৰিক এচিড দিয়া। সালফিউৰিক এচিড মানে আপোনাৰ বনোৱাৰ পিছত এইটো ঘঁহি দিয়ে। ঘঁহি দিয়াৰ পিছত এইটো দিয়ে। আকৌ লেটাৰ হোৱাৰ পিছত আকৌ এইটো কালাৰ আহিব। এতিয়া চাপোজ এনেকুৱা কালাৰ হোৱাৰ পিছত আমি আকৌ সালফিউৰিক এচিড দিয়ে চাফা কৰিব পাৰিম তাৰমানে, হয় নেকি? আচ্ছা, এইটো আপোনালোকে কিমান দিনৰ পৰা এইটো কৰি আছে ব্যৱসায়টো? এইটো ব্যৱসায়টো বহুত আগৰ পৰাই কৰি আছে, আমাৰ ধৰ আজু ককাৰ দিনৰ পৰা। ক'ৰ পৰা আহে? আমাৰ বাহিৰৰ পৰা আহে, কলিকতাৰ পৰা আৰু গুৱাহাটীৰ পৰা আহে। কলিকতাৰ পৰা আনে। আপোনালোকে ক'ৰ পৰা কিনে এইটো? ফেঞ্চি বজাৰ গুৱাহাটীৰ পৰা আহে আৰু কেতিয়াবা যদি গুৱাহাটীত মালটো অলপ চৰ্ট হয় তেতিয়াহ'লে কলিকতাৰ পৰা বাহিৰৰ পৰা। আচ্ছা, এইটো যে এইটো বনালে কিমান দিন লাগিব? এইটো টৌ হয় ন? এইটো কিমান দিন লাগিব বনাওঁতে? এইটো কিমান দিন মানে এইটো তাৰমানে এজন মানুহে একদিনত 7টামান ওলাব পাৰে। এইটো চাইজৰ, এইটো 12 ইঞ্চি বুলি কয়। 12 ইঞ্চিৰ এটা দিনত 7টামান ওলায়। আৰু 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 ইয়াৰ কি বনায়? এই টৌ বনায়, চৰিয়া বনায়, কলহ বনায়। এইটো টৌ চৰিয়া আছে। এইটো চৰিয়াটো বেলেগ আছে। আৰু কলহো বনায়। আৰু কি বনায়? মানে আমি ধৰি কিবা অৰ্ডাৰ দিওঁ যে আপোনালোকে এইটো বনাই দিয়ক, তেনেকৈ পাৰিব। আপোনালোকে ধৰক হেৰিখন বস্তুটো আঁকি আনিব লাগিব, চিম্পুলটো দেখাব লাগিব। আজি আমি আপোনালোকক দেখুৱালোঁ হাজোৰ পিতলৰ বাচন বৰ্তন কেনেকৈনো তৈয়াৰ হয়। দাদা, এটা কথা কওক, ইয়াতে পিতলৰ কি সামগ্ৰী পোৱা যায়? ইয়াত পিতলৰ সামগ্ৰী এনে বহুত ধৰণৰ পোৱা যায়, যেনে কলা, চৰিয়া, টৌ আছে, থালি, শৰাই। মানে গোটেইখিনি পিতলৰ সামগ্ৰী। পিতলৰ এইখিনি হাজোত অকল হাজোখিনি আনে, বেলেগৰ পৰা নানে নেকি? বেলেগৰ পৰা আহে, যেনে মুৰাদাবাদৰ আহে কিছুমান। আচ্ছা, মুৰাদাবাদৰ পৰা যিখিনি আহো বুলি কৈছে, সেইখিনি আৰু হাজোৰখিনিৰ মাজত কিবা পাৰ্থক্য আছে নে নাই? পাৰ্থক্য তাত মিচিঙত বনোৱা, আমাৰ ইয়াত হাতেদি বনোৱা। এইটো হাতেদি বনোৱা, তাতে মেচিনত বনায়। এনে বাকী যিখিনি ৰ মেটেৰিয়েলছ বা তেনেকুৱাতো একো সেয়া নাই, বস্তুখিনি আমি যিখিনি সামগ্ৰীখিনি পাওঁ একেই বস্তুটো একেই হয়। কিবা ফিনিচিংটো কেনেকুৱা হয়, যে হাতেদি বনোৱাখিনি অলপ বেয়া বা ভাল? মিচিঙৰ ফিনিচিংটো অলপ বেছি হয়, হাতৰ ফিনিচিংটো অলপ কম হয়। কোনটো ভাল হয় বুলি কয়? এনে গ্ৰাহকে বেছি কোনটো বিচাৰিছে? আমাৰ হাতৰটো বেছি বিচাৰে ন? হাতৰটো। আজিৰ খণ্ডটি আমি ইয়াতে সামৰিছোঁ। আপোনালোকৰ উপদেশ আমাৰ শিৰোধাৰ্য, ৰাইজৰ সহায় সহযোগ আমাৰ অৱশ্যেই বাঞ্ছনীয়। নমস্কাৰ।